52তম ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেশ্যন আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি BTC অঞ্চলৰ ৩য়তম নেশ্যনেল পাৰ্ক চিকনাজাৰ জেহলাও নেশ্যনেল পাৰ্ক উদ্বোধনী কৰা হ'ল আৰু তাৰ লগতে আমাৰ নৰ্থ ইষ্টত আটাইতকৈ ডাঙৰ বাটাৰফ্লাই মিউজিয়াম কনজাৰ্ভেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ আজি আমি উদ্বোধনী কৰিবলৈ সক্ষম হ'লোঁ। ভাল লাগিছে সেই পবিত্ৰ দিনত আমাৰ BTC অঞ্চলত যিমানখিনি হেৰাই যোৱা বস্তু এইবোৰ আমি ৰিকভাৰ কৰাৰ মাধ্যমেৰে এই BTC অঞ্চলৰ যি ইকনমিক বেকবন সেইটো আমি স্পেচিয়েলি টুৰিষ্টসকলৰ ওপৰত নিৰ্ভৰ কৰিব বিচাৰিছোঁ। যদিও BTCটো আমাৰ খেতি বাতিৰ ওপৰত আমাৰ ইকনমিটো নিৰ্ভৰ হৈ থাকে, কিন্তু আমাৰ বহুত ৰাস্তা আছে, আমাৰ বহুত সুবিধা আছে, যাৰ দ্বাৰা আমি নেশ্যনেল পাৰ্কবোৰ গঢ়ি পেলাই ৱাইল্ড লাইফৰ গঢ়ি পেলাই আৰু তেনেকুৱা পবিত্ৰ এটা স্থানবোৰ আমি আকৌ উদ্বোধনী কৰি পেলাই আমাৰ এই BTC অঞ্চলৰ ইকনমিক বেকবনটো টুৰিজম ওপৰত নিৰ্ভৰ কৰি আগুৱাই যাব বুলি সক্ষম হ'ল। উল্টা পানীটো হ'ল বাটাৰফ্লাইৰ মানে এটা জোন বুলি আমি কওঁ। তাতে কিমান স্পেচিছ মানে উল্টা পানীত 230টা স্পেচিছ আছে বাটাৰফ্লাই। ইয়াৰে আজি মিউজিয়াম কনজাৰ্ভেশ্যন এণ্ড প্ৰিজাৰ্ভেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰটো আজি আমি কৰিবলৈ সক্ষম হ'লোঁ বা আমি উদ্বোধনী কৰিবলৈ সক্ষম হ'লোঁ। কেনেকুৱা ধৰণৰ মানে আপোনালোকে চাওক, এই অঞ্চলৰ বাটাৰফ্লাইটো আমি কেনেকৈ সুৰক্ষা দিম আৰু পৃথিৱীৰ মানুহে আজি জানে যে বা উল্টা পানী বোলা এটা ঠাই যি ঠাইটো বড়োসকলৰ পবিত্ৰ স্থান, যে চিকনা জেহলাওৰ যি সময়ত এই পবিত্ৰ স্থানতে বড়োসকলৰ সুৰক্ষাৰ কাৰণে কাম কৰি আছিল তাহানি বুৰঞ্জীমূলকত ব্ৰিটিছ পিৰিয়ডৰ সময়ত। এই পবিত্ৰ এটা স্থানত পৃথিৱী বিখ্যাত আমি বাটাৰফ্লাই যিটো চেণ্টাৰ, য'ত নেকি 230টাতকৈ বেছি স্পেচিছ ইয়াত আছে, সেইবোৰ সংৰক্ষণ আৰু সুৰক্ষা দিয়াৰ স্বাৰ্থত আমাৰ চৰকাৰে যে কাম কৰিবলৈ পাইছে, আমি খুব সুখী।